चिराङाव जाफानि जथुमायाव प्रमद बर'आ बाहागो लायो। आसामनि खौरांगिरि गौतम सुंदयै चिरां जिल्ला आरो बङाइगाव जिल्लानि बानजायनायाव बोसोरारि जथुमा चिरां जिल्लानि काजलगाव मिउनिसिपाल मावख'आव सानसेनि थाखाय खुंफुंनाय जायो। गेवलां थान्दै जथुमाखौ बेखेवनानै होयो बिटिआरनि गाहाय खुंगिरि प्रमद बर'आ। लोगोसे बाहागो लाफायो बिटिआर इएम निलुत सरगियारि, एमसिले माधव चन्द्र सेत्री आरो एमपि जयन्त बसुमतारिया। प्रमद बर'आ गावनि बेखेवनाय बिबुंथियाव हादर आरो समाजखौ मोजाङै सामलायनायाव फोसाव बिजोंनि रुजुजायै बिफावनि सायाव गोसो होनानै बिबुंथि लाखियो, जायनि थाखाय फोसाव बिजोङा सुबुंखान्थिनि ब्रैथि खुन्थिया महरै गावनि जायगा आरजिनो हादों। बिथाङा चिरां जिल्लानि काजलगावआव जाफा मावख'नि थाखाय हा होनायजों लोगोसे मावख' लुनायनि लाहार फाहार खालामनायनि खोथाबो होयो। মই প্ৰথমবাৰৰ কাৰণে জাফাৰ বাৰ্ষিক অধিৱেশনত উপস্থিত হৈছোঁ আৰু আমাৰ জাফাৰ ষ্টেট কমিটিৰ নেতৃত্বক মই অভিনন্দন জনাইছোঁ আৰু লগতে আজি এই অধিৱেশনত মূলতে বঙাইগাঁও আৰু চিৰাং ডিষ্ট্ৰিক্ট ইয়াত উপস্থিত আছে। মই বঙাইগাঁও আৰু চিৰাং ডিষ্ট্ৰিক্টৰ আমাৰ সাংবাদিক বন্ধুসকল আৰু জাফাৰ যি ৰিজনেল নেতাসকলক মই ধন্যবাদ জনাইছোঁ কি প্ৰথমবাৰ জাফাৰ অধিৱেশনত উপস্থিত হ'বলৈ সুযোগ দিয়াৰ কাৰণে। বহুত এনচিয়েণ্ট টাইমৰ পৰাই আমাৰ সাংবাদিকতাটো বহুত বিভিন্ন ধৰণে সেই সময়ৰ পৰাই আগবাঢ়ি আহিছে আৰু আজিৰ সময়ত আমাৰ সমাজখন ৰাইট ডাইৰেকশ্যনত লৈ যোৱাৰ কাৰণে আমাৰ যিটো জাৰ্নেলিজিম সেইটো বহুত ডাঙৰ এটা ৰোল প্লে কৰি আছে। ভইচলেছবিলাকৰ ভইচটো বিভিন্ন জাগাত পहुঁচাৱাৰ কাৰণে, ৰাইট অথৰিটিত পहुঁচাৱাৰ কাৰণে জাৰ্নেলিষ্টসকলে ডাঙৰ এটা ৰোল লৈ আছে। ক'ৰবাত কোনোবাই ডিছক্ৰিমিনেশ্যন হৈছে, ডিপ্ৰাইভ হৈছে, কিবা এটা ভিক্টিম হৈছে, সেই গোটেই কথাবিলাক থ্ৰু সাংবাদিক আমাৰ সংবাদৰ দ্বাৰা চৰকাৰেও গম পায়, লিডাৰসকলেও গম পায়, সমাজেও গম পায়। গতিকে আমাৰ সময়ত জাৰ্নেলিজিমটো বহুত ডাঙৰ এটা বিষয় যিটো বাদ দি পেলাই সমাজটো চলাটো বহুত অসুবিধা হয়। সেই কাৰণে জাফা আৰু ইয়াৰ লগত সংলগ্ন হৈ থকা আমাৰ যিমানখিনি গ্ৰুপছ আছে মই সকলোকে ধন্যবাদ জনাইছোঁ আৰু আহি থকা সময়ত আৰু অধিক সমাজখন এটা একুৰেট সঠিক সৎ পথত লৈ যোৱাৰ কাৰণে আপোনালোকৰ ডাঙৰ এটা ভূমিকা থাকিব সেইটো কামনা কৰিছোঁ। ইলেকশ্যন আহি আপোনাৰ ৰাজনৈতিক প্ৰশ্ন সুধিছোঁ। কালি বিক্ৰম দৈমাৰী আপোনাৰ BPFৰ তেখেতে RTI তথ্য লৈ পেলাই এখন সংবাদমেল দিছিলে আৰু বহু অভিযোগ কৰিছে, কিন্তু আমি আপোনাৰ পৰা জানিব যত্ন কৰিছোঁ বড়োভূমিৰ পৰা বড়ো শিক্ষানুষ্ঠান লুপ্ত কৰা হোৱাৰ অভিযোগ উত্থাপন কৰিছে। অপ্ৰাদেশিক শিক্ষানুষ্ঠান প্ৰাদেশিকৰণ কৰা বুলি ভুৱা প্ৰচাৰ কৰা হৈছে বুলি কৈছে। মই বিক্ৰম দৈমাৰী বুলি কোৱা ব্যক্তিজন কেতিয়াবা বড়ো মিডিয়ামৰ কোনোবা স্কুলত গৈছে, কিবা খবৰ লৈছে, তেনেকুৱা যোৱা 30 বছৰত মই দেখা নাই। তেখেতৰ বয়স কিমান হৈছে মই নাজানো। যোৱা 2 বছৰমান আগত বিক্ৰম দৈমাৰীৰ আৱিৰ্ভাৱ দেখিবলৈ পাইছোঁ BPFৰ প্লেটফৰ্মত। 2006 চনৰ পৰা মই যেতিয়া নিখিল বড়ো ছাত্ৰ সন্থাত আছিলোঁ তেতিয়াৰ পৰাই শিক্ষক লাগে, পাঠ্যপুথি লাগে, পৰ্যাপ্ত পৰিমাণৰ পাঠ্যপুথি লাগে, বড়ো মিডিয়ামত পৰ্যাপ্ত পৰিমাণৰ শিক্ষক লাগে, ভুল নোহোৱা ইৰৰ ফ্ৰী টেক্সট বুক লাগে, ইনফ্ৰাষ্ট্ৰাকচাৰ দিব লাগে। বিভিন্ন বিষয়ক লৈ 2006ৰ পৰা মই কণ্টিনিউ বড়ো মিডিয়ামক লৈ আন্দোলনত জড়িত আছোঁ। হাজাৰতকৈ বেছি সজাগতা সভাত অংশগ্ৰহণ কৰিছোঁ। প্ৰায় 2700 কিলোমিটাৰ চাইকেল ৰেলী কৰিছোঁ বড়ো মিডিয়ামত প্ৰচাৰ চলাবলৈ। গতিকে এইখিনি গোটেই দীঘলীয়া সময়ত মই কোনো বিক্ৰম দৈমাৰী দেখা নাই। বড়ো মিডিয়াম স্কুল প্ৰভিন্সিয়েলাইজ হ'ব লাগে বুলি বহুত বছৰ আন্দোলন কৰাৰ পিছত যেতিয়া নহ'ল তেতিয়া 2020 চনৰ যিটো 3rd বড়ো একৰ্ড হ'ল তাত 6.3 দফাত ময়ে
ব্যক্তিগত এই দফাটো মই ক'ম, ময়ে যিহেতু প্ৰেচিডেণ্ট আছিলোঁ এপছৰ এই সময়ত, ময়ে এই দফাটো সন্নিৱিষ্ট কৰিছোঁ আৰু ইয়াৰ দ্বাৰা একমাত্ৰ মুকলি হৈছে দুৱাৰটো যে আমাৰ বড়োলেণ্ড অঞ্চলত থকা বড়ো আৰু অসমীয়া মিডিয়ামৰ স্কুল প্ৰভিন্সিয়েলাইজ হ'ব লাগে। বড়োলেণ্ডৰ বাহিৰত বড়ো মিডিয়াম স্কুলবিলাকৰ অৱস্থা জৰাজীৰ্ণ হৈছে। বড়ো সাহিত্য সভা আৰু এপছু আন্দোলন কৰি আছে, সেই স্কুলবিলাক প্ৰভিন্সিয়েলাইজ হ'ব লাগে, শিক্ষক দিব লাগে। এই কথাবিলাক লৈ পেলাই 2006 চনৰ পৰা আপুনি হিচাপ কৰিলে প্ৰায় 20 বছৰ হ'বলৈ গৈ আছে আৰু 1 বছৰ হ'লে 26 হ'লে এই 19 বছৰে মই নিজে ইয়াত জড়িত হৈ আছোঁ। গতিকে আজি বিক্ৰম দৈমাৰীয়ে যিবিলাক কথা কৈছে, এই কথা আৰু তেখেতসকলৰ যে 17 বছৰ চৰকাৰ আছিলে সেই সময়ত কি কৰিলে এই প্ৰশ্নবিলাকহে আহিছে। প্ৰমোদ বড়োৰ বড়ো মিডিয়ামক লৈ পেলাই বা বড়ো ভাষাক লৈ পেলাই, বড়ো জনগোষ্ঠী বড়ো সাংস্কৃতিক লৈ পেলাই ভুৱা কথা কোৱা, ভুল কথা কোৱা, মিছা কাম কৰা, ইয়াৰ কোনো অধিকাৰো নাই, মোৰ কোনো সাহসো নাই। আৰু অভিযোগ কৰিছে যে বহিৰাগত ঠিকাদাৰক UPPL ৰঙা দলিচা পাৰি দিছে, বহু কোটি টকা বহিৰাগত ঠিকাদাৰক আপোনালোকে ঠিকা দিয়া বুলি কৈছে আৰু স্পেচিফিক নাম ধৰি কৈছে 152 কোটি টকা MSGM ট্ৰেডিং LTD নামৰ কোম্পানী এটাকো দিয়া বুলি কৈছে। চাওক, কাৰোবাৰ ক্ৰিটেনচিয়েল নহ'লে বাহিৰৰ পৰা আহিব এজন দুজন আৰু কোনোবা আমাৰ ভিতৰত নিজৰ মানুহে থাকিব, নিজৰ মানুহে আনে। কিন্তু 17 বছৰ যদি BPFৰ কথা কওঁ, UP, অন্ধ্ৰপ্ৰদেশ, ইফালে বেংগলোৰ, এইবিলাকৰ অগণন ঠিকাদাৰ আছে যোনে নেকি 40 কোটি 50 কোটিৰ ছাপ্লাই কৰি গৈছে। এইবিলাকত আমি আহিব বিচৰা নাছিলে। যিহেতু বিক্ৰম দৈমাৰীয়ে এইটো আহিব বিচাৰিছে, মই অহা সপ্তাহত এটা প্ৰেছ মিট কৰিম বা আমাৰ চৰকাৰৰ পৰা কৰিব, য'ত হিচাপ দিয়া হ'ব যে 17 বছৰত কিমান বাহিৰৰ কণ্ট্ৰেক্টৰে কাম কৰিছিলে আৰু এই 4 বছৰত কিমান আমাৰ বাহিৰৰ আৰু ভিতৰত কণ্ট্ৰেক্টৰে কাম কৰিছে, ইয়াৰ হিচাপটো আমি দিম। এইবিলাক ইম্পৰ্টেণ্ট কথা নাছিলে, বাট যিহেতু তেখেতে কৈছে, তেখেতো এজন ঠিকাদাৰেই হয়। মোৰ তাত তথ্য আছে, এটা কামটোকে দুটা ডিপাৰ্টমেণ্টৰ পৰা পইচা ওলাইছে তেখেতে। মোৰ তাত তথ্য আছে, যাৰ নাম কৈছে এই মহান ব্যক্তিজন যোনে নেকি প্ৰেছ মিট কৰিছে। এই মহান ব্যক্তিজনে এটা কামটোকে দুটা ডিপাৰ্টমেণ্টৰ পৰা পইচা ওলোৱা ফাইল মোৰ হাতত আছে। কিন্তু এইবিলাক আৰু কৰি পেলাই আমি ইমান সময় নষ্ট বা তেনেকৈ কৰিব বিচৰা নাছিলে। যোৱা দিনবিলাক গ'ল, অহা দিনত ভালকৈ কাম কৰিব লাগে। এতিয়া BPFৰ হাতত একো এজেণ্ডা নাই। আমি 4 বছৰত শান্তি আনিলোঁ, শান্তি সুন্দৰকৈ হৈ গ'ল। তেখেতসকলে 17 বছৰত দিল্লী দিছপুৰত যোনে নাথাকক, তেখেতসকলৰ লগত কেতিয়াও শান্তিৰ কথা পতা নাছিলে, নিৰাপত্তাৰ কথা পতা নাছিলে, সমন্বয়ৰ কথা পতা নাছিলে। আমি কিন্তু চৰকাৰৰ দায়িত্ব লৈ প্ৰথম কাম সেইটোকে কৰিছোঁ। 2020 চনত মই ইলেকশ্যনৰ কেম্পিঙৰ শেষ দিনা বাউখুংৰিত আমাৰ কাৰ্যকৰ্তাবিলাক খবৰ ল'বলৈ যাওঁতে, ৰিটাৰ্ণ আহোঁতে আমাৰ কনভয়ত এটাক কৰিছে। বুলেট প্ৰুফ গাড়ী ভাঙাই দিয়া হৈছে। ভাগ্যক্ৰমে মোৰ গাড়ীত নালাগিল, মই পিছফালে আছিলোঁ আৰু মই বাচি গ'লোঁ। আজি তেখেতে কিন্তু আমাৰ দিনত মটৰচাইকেল লৈ ঘূৰিব পৰা হৈছে। তেখেতসকলে যিমান আমাক প্ৰশ্ন কৰিব, চব প্ৰশ্নৰ উত্তৰ আছে, বৰঞ্চ আমাৰ বহুত কুৱেশ্যন আছে। 2008 চনত ইমান মানুহ কল ব্লাডেড মাৰ্ডাৰ হ'ল কিয়? 2009 চনত ইমান মানুহ কোকৰাঝাৰত কল ব্লাডেড মাৰ্ডাৰ হ'ল কিয়? জগজিত সাংবাদিকক হত্যা কৰা কিয় হৈছিলে? তেনেকুৱা বহুত হিচাপ আছে। আৰু তেখেতসকলে ভাবিছে নেকি যে আমি চেন্সলেছ হৈ পেলাই ভাং খাই পেলাই চৰকাৰ চলাইছোঁ বুলি? তেখেতসকলৰ নেতাবিলাক ৰাতিপুৱাৰ পৰা গধূলি সেইবিলাকত ব্যস্ত থাকে। আমি কিন্তু সেইবিলাকত নাই। সমাজখন ভাল পাওঁ, সমাজখন মৰম কৰোঁ, সমাজখন শ্ৰদ্ধা কৰোঁ আৰু এই সমাজখনত ডাঙৰ দীঘল হৈছোঁ। প্ৰত্যেকটো সমাজৰ সমস্যাবিলাক নিজৰ চকুৰে দেখা পাইছোঁ। হত্যাকাণ্ড দেখা পাইছোঁ, ঘৰ জেলা দেখা পাইছোঁ, কিডনেপ দেখা পাইছোঁ, ডমেষ্টিক ভাইলেন্সৰ পৰা কমিউনেল ভাইলেন্সলৈকে দেখিছোঁ। গতিকে উইথ চেঞ্জ কাম কৰিছোঁ আৰু BPFৰ আমাক প্ৰশ্ন কৰিব পাৰে, ডেম'ক্ৰেচি 100টা প্ৰশ্ন কৰিব পাৰে, কিন্তু চব প্ৰশ্নৰে উত্তৰ আছে আৰু ইহঁতকো আমাৰ বহুত প্ৰশ্ন আছে। থেংক ইউ। শদিয়াৰ পৰা ধুবুৰী কিন্তু মোৰ জিলা 5টাই, তো সেই 5টাত চেষ্টা কৰিম আমাৰ ইয়াত যাতে তেনেকুৱা অসুবিধা নহয়। আৰু বাহিৰতো মানুহ হিচাপেতো আমি বিচাৰিম কি ক'তো এনেকুৱা হ'ব নালাগে। সেইকাৰণে মই অলপ আগতে ভাষণত কৈছোঁ যে এইটো স্পেচিফিক কেছ এটা টাৰ্গেট কৰি আপুনি কথাটো যদি কয় যে এনেকুৱা হৈছে, এইটো নহ'ব। যে আমি সমাজখন কোনটো স্তৰত আহিছে, আমাৰ চিন্তাৰ লেভেলটো কোনটো স্তৰত আহিছে,
আমাৰ মেচিউৰিটিটো কোনটো লেভেলত আহিছে, ডেম'ক্ৰেচিটো আমাৰ মানুহে কোনটো লেভেললৈকে বুজি পাইছে, কিমানলৈকে টলাৰেঞ্চ কৰিব পাৰে, এই কথাখিনি আমি এটা ষ্টেণ্ডাৰ্ডলৈকে লৈ আহিব লাগিব। তেতিয়া অকল সাংবাদিক নহয়, আজি সাংবাদিক এজনক টৰ্চাৰ কৰাৰ কাৰণে নিউজটো হৈছে, তেনেকুৱা ভাইলেঞ্চ দৈনন্দিন বহুত হৈ আছে, ট্ৰাফিকিং হৈ আছে, ক'ৰবাত নেকি আজি কমিছে বহুত, ক'ৰবাত ডমেষ্টিক ভাইলেঞ্চ হৈ আছে, ক'ৰবাত মানে চাহ বাগানৰ মালিকে মেনেজাৰে কাৰোবা বেয়া ব্যৱহাৰ কৰিছে, তেনেকুৱা ঘটনাবিলাক বহুত হৈ আছে, চাইল্ড লেবাৰ হৈ আছে। চ' গতিকে আমি এই সমাজৰ এইবিলাক এটা ব্যাধ, এটা বেমাৰ, সেইটো নিৰ্মূল কৰাৰ কাৰণে সাংবাদিকসকলো, চৰকাৰো, সামাজিক সংগঠন, জাতীয় সংগঠন সকলো মিলি পেলাই এই সমাজখন ঠিক কৰিব লাগে। থেংক ইউ।